গাঁও বুকুৰ আপোন ইয়াতে দেখো নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতত কাজুৰ কাচুৰ এই গাঁও আপোন আপোন এই গাঁও নিচেই আপোন এখন আমাৰ মইনাহুন পঢ়া স্কুল এখন স্কুলত পঢ়ে এইটা বন্ধ আছে গাইছ ইটা সি হ'ল না ও ভাটিবিলা হ'ল না এতে আৰু গাছ কাটি আনছি এতে হেমৰ দোকান পালো এখানৰ পৰা আমি মাল বস্তু নিম এটা জানে কম কম দামতে বস্তু পাই আপোনালোকক কিবা গেলামাল লাগিলে আহিব তে গাইছ আমি একদম আৰু আমাৰ এগলা গাঁৱৰ ভিতৰৰ ৰাস্তা এনে মেইন ৰাস্তাটো ভাল দেচোন গাঁৱৰ ভিতৰৰ ৰাস্তাগলা হোৱা নাই ইটা বুলি জানাই গাঁৱৰ ভিতৰৰ ৰাস্তাগলা আৰু এতিয়া এই ইয়াত তাকে আমি বগৰী খাব আহিছিলোঁ আগতে এখন যে আগত যে এখন বালা শিলবেলা পৰি আছে এখনৰ পৰা আমি শিলবেলা নিবা আহোঁ এতে পাই যি লাগে শিল গাজাল চাজাল যি লাগে চব নিবা আহিব পাৰে এখনৰ পৰা এই দোকানটোৰ নাম কি আছিল এইটো গান্ধীৰ দোকানত আমি আপোনালোকক শিলবেলা লাগিলে ঘৰ বনাব লাগিলে গান্ধীৰ দোকানত আহিব আপোনালোকে শিলবেলা চব পাই যাব এগলা যে ঘৰ বনাইছে চব গান্ধীৰ দোকানৰ পৰা এগলা লেচু খাইছিলোঁ আমি আগতে সৰু থাকোঁতে আহি একে ইটা নাই লেচু নাই এইখিনি জেগা আৰু এইটো দামৰিছা না আমাৰ ঘৰ আমি যাওঁ হয় যে আমি মাৰাথান দৰা হয় আমাৰ হয় এইখিনি জেগাৰ নাম মানে শলমাৰি জানে ইয়াতে বিশেষকৈ বড়ো মানুহ আছে এগলা চব এগলা মন্দিৰত ইয়াতে সৰু সৰু চলিগেলা পূজা কৰি আছে তিৰিগেলা আগত বহি আছে ইয়াতে ইয়াতে চব ইয়াতে এগলা গৰু নিবা আহিছি এনেকৈ গৰু নিবা আহে আমাৰ ঘৰত আপীগেলা আনে টাউনৰ আপীগেলা আনে কাম নকৰে আমাৰ ঘৰৰ আপীগেলা আনে বহুত কাম কৰে এগলা আন চৰকাৰী ব্লক পাৰি আছে উন্নত হৈ আছে লাহে লাহে এগলা তিৰিগেলা আনো কাম কৰিব আহিছে গাইছে ইয়াতে এই ৰাস্তাটো হৈছে আৰু হ'ব আৰু আমাৰ গাঁওখন উন্নত হৈছে লাহে লাহে এখন আমাৰ গাঁও নহয় কিন্তু এখন আমাৰ ওচৰৰে গাঁও যেনে সৰু চুপা এটাটো তথাপিতো আমাৰ নিজৰে আৰু লোকেল এগলা চব আমাৰ ইয়াতে গাহৰি কাটি আছে গাইছ আমি গাহৰি নাখাওঁ কিন্তু আমি মুছলমান আৰু এইটো এখন LP স্কুল এতে বড়োৰ সৰু সৰু আপীগেলা আন চলিগেলা আন পৰে আৰু হিন্দুৰো মুছলমানো পঢ়ে দেচোন আগলা বড়ো নপৰে বড়োৰ জনসংখ্যাটো অলপ বেছি আছে তাৰমানে আৰু এতিয়া মানুহগলা আমি কৰিব আহে মানুহগলা আনক বিৰাট ভাল সহজ সৰল মানুহ চব কিবা আছে দেখোন আমি খাই যাক নেকি নাহে হৈছে কিবা থাকিলে খাই যাব পাৰিলো হয় বিহু নাচি আছে বিহু নাচি আছে যাম নেকি চালাকে গাইছ বিহু আমাৰ অসমৰ জাতীয় উৎসৱ সেইকাৰণে আপোনালোককো দেখালোঁ বিহুটো এতিয়া আৰু বহুত কিবা কিবি চাব লগা আছে আগত দেখিন আমি যাই থাকোঁ এতিয়া জনাত পাৰি পালোঁ এইখিনি ইয়াত মানে বঢ়িয়া লোকেশ্যন আমি আগতে ফটো উঠবা আহিছিলোঁ এইটো এইখিনি জেগাত আমি ফটো উঠবা আহোঁ এখন দলঙত বহি থকা আহিছিলোঁ আগতে আহি কিনে আৰু গাইছ একবাৰ চিনাৰী চাওক এতিয়া আমি মাছ মাৰিব আহোঁ এতিয়া বহুত মাছ আছে গাইছ চানা মাছ আছে আৰু খালটো বহুত দ আছে ঐ এতিয়া আমাৰ বগৈ মৰছিল বগৈ হয়তি পৰি কিনে মৰছিল মালখাই মৰছিল তাতে চানা মাছ বহুত আছে গাইছ এতিয়া আমি মাছ দেখা মানে এৰে পৰা তলত নামি গ'লে দেখা পাম এতিয়া জাল লৈ আহিলে বহুত মাছ পাম আৰু ইফালে চিনাৰীটো চাওকচোন কি বঢ়িয়া লাগছি গাইছ হয় না এইটো চাওক আৰু মানুহগলা আনে এতিয়া পথৰ পৰা গৰু আনি আছে গৰু আনিব টাইম হৈছে এতিয়া দাউৰি আছে আৰ্মিৰ কাৰণে ইণ্টাৰভিউৰ কাৰণে ৰেডি হৈ আছে আমাৰ গাঁৱত চবে ডিফেন্সত যাব বিচাৰে চব মানুহগলা ভাল গাইছে আমাৰ গাঁৱত ইয়াতে বেলেগ দিনা পুলিচ থাকে আজি ইয়াতে পুলিচ নাই আমি তিনিটা আহিছোঁ আমি হেলমেট পিন্ধাকৈ আমি বেলেগ দিনা এনে নিয়ম গেলাহান পালোঁ দেচোন আজি আমি ফুৰিব আহিছোঁ সেইকাৰণে আমি হেলমেট পিন্ধা নাই এনে বেলেগ দিনা পিন্ধো যে গাইছে বেয়া নাপাবি এইটা আমাৰ গাঁৱৰে চলি গাইছে এতিয়া আমাৰ মিল এটা আছে এইটো মিলত গাইছে সৰিয়হ বিহাৰত তেল পেৰে এইটো মিলত মানে বিহাৰে কওঁ আৰু এতিয়া এটা মিল আছিল এইটো মিলত বিহাৰ পেৰে আৰু এইটো আমাৰ এটা গায়ক এটা আছে কি নামে গায়কটোৰ কুকুম্বৰ এইটো আৰু এটা আছে এইটো কুকুম্বৰৰ ঘৰ এইটো গায়ক কমলেশ্বৰ চব আছে গায়ক এনে কমলেশ্বৰ বুলি কম কমলেশ্বৰৰ ঘৰ গাইছে এইটো আৰু চিনাৰীটো চাওক এখন আমাৰ গাঁও তাতে বিহু মাৰি আছে বিহুৰ বতৰ এতিয়া ৰাইজেও দেখা নাপায়
দোকানখন বন্ধ আছে এতিয়া আমি কিবা খাব খুজিছিলো চিপছ টিপছ আমি তাৰ মানে বয়া বস্তু নাখাংকো সেইকাৰণে আমি চিপছ টিপছ খাম এখন দোকান কিবা খাম আমি এতিয়া খাক লগি দে হ'ব দে গাইছ আমি কিবা খাই লম দে ভাটিবিলাক হ'লে চিনাৰীটো বঢ়িয়া লাগে চাওকচোন গাইছ ধুনীয়া লগা হৈছে আৰু আগত দেখিন এইটো হ'ল লাইব্ৰেৰী আৰু এই আগত আমাৰ স্কুলখন আছে এতে এখন ইফালে এখন LP স্কুল এটা বিহু ডান্স কৰি আছে গাইছ আমাৰ ঘৰত মেডিকেল গাইছ প্ৰাথমিক চিকিৎসালয় আৰু ইফালে এখন স্কুল বৰষুণৰ কাৰণে গাইছ অলপ বেয়া দেখা হৈছে কিন্তু এনে বিৰাট থকা বৰষুণৰ কাৰণে অলপ বেয়া দেখা হৈছে এনে কিন্তু বিৰাট থকা আমাৰ স্কুলখন আৰু এখন হ'ল আমাৰ গাঁও আমাৰ কলকাত দোকান আছিল হয় দিয়া গোটেই এতিয়া দোকানখন নাই অটোখন আছে নাই কলৰ অটোখন নাই ন আজিকালি চানাপুট খাব আহিছিলোঁ আমি এখন আমাৰ গাঁৱত গাইছ কেনেকৈ হ'ব আমাৰ গাঁওখনত গাইছ বড়ো হিন্দু মুছলিম চব একেলগে আছে এখানে দীঘেলি আৰু এইখিনি আৰু আমি বড়ো চোপা পাইছোঁ তাৰপিছত আমাৰ মুছলিম চোপা পাম তাৰপিছত হিন্দু চোপা পাম এইটো আমাৰ মন্দিৰ মছজিদ চব একেলগে আছে মন্দিৰ অলপ আগত মছজিদ আছে তাৰপিছত আৰু মন্দিৰ আছে এইখিনিৰ পৰা গাইছ মুছলিম চোপা পালোঁ এইখিনিৰ পৰা হ'ল মুছলিম চোপা এইখিনি বড়োখিনি এৰি থৈ আহিলোঁ বড়ো মানুহখিনি এৰি থৈ আহিলোঁ এইটো বড়ো চোপা আছিল তাৰ মুছলিম চোপা তাৰপিছত চোপা পাম আৰু মছজিদ গাইছে আমাৰ গাঁৱৰ এইটো এটা মছজিদ আৰু এটা আছে দুটা আছে এইটো এটা মছজিদ ইভাগে গাইছে আমাৰ কবৰস্থান আছে এইটো অংগনবাদী আৰু এখন হ'ল কবৰস্থানটো জানাবে দিয়া ঘৰ আমাৰ পেহী মাষ্টাৰনী এইটো অংগনবাদী পেহী নাই কিন্তু এতিয়া দোকান এখন আমাৰ লগত চলি দোকান দিছে এটা নতুনকে এখন ভাইটিৰ দোকান এইটো আমাৰ পুৰাণ ঘৰ গাইছ এই পিছফালে আছে ঘৰটো এই পাক্কা ঘৰ এটা আছে পিছফালে গাইছ চব বাজাৰ চাজাৰ হৈ গাইছে আমাৰ এখন ব্ৰইলাৰৰ দোকান ব্ৰইলাৰ কটা আহিলে ব্ৰইলাৰ কাটি আছে এইটো আমাৰ চক গাইছ মেইন চক এইটো আমাৰ গাঁৱৰ স্কুল আমাৰ গাঁৱৰ LP স্কুল আৰু এইটো হ'ল মছজিদটো বানাই আছে এতিয়া আগৰ মছজিদটো ভাঙি দিছে চব ঢালি আছে এতিয়া এটা বিল্ডিং বনাব এখন আমাৰ গাঁৱৰ ঈদগাহ মৈদান এখন আৰু এখন হ'ল আমাৰ গাঁৱৰ মেইন ফিল্ডখন আৰু নালা বনাই আছে হয় দিছি নালা এটা কাম চলি আছে বৰ্তমান নালাটোৰ পানী যাৰ কাৰণে দিছি বোলে পানী
গোটেই খেলা খেলে আছে চলি গেলাই গাইছ এখন আমার গাঁৱৰ কলার দোকান এখন কলার দোকান আড্ডা চলে আমার এইটো গাইছ বন বিস্কুটৰ কোম্পানী এইটো বন বিস্কুটৰ কোম্পানী এইটো আৰু এইটো মইনুজাৰ ঘৰ আৰু গাইছ অলপ আগত যাই কিনে আমাৰ এটা পানীৰ কোম্পানী আছে আমাৰ গাঁৱত হিমালয়ান ব্লুজ বুলি এটা আছে সেইটো ইয়াতে আছে এইটো গাইছ হিমালয়ান ব্লুজ এইটো আমাৰ গাঁৱৰ কোম্পানী এইটো পানীৰ কোম্পানী মিনাৰেল ৱাটাৰ এইটো চাইডা মাইয়াৰ ঘৰ আৰু ইবাগে এইটো আমাৰ ঘৰ আমার এই গাড়িটা আহিবলা আছে ও গাইছ আমার ইটা আহি বেশি ঘরত আমার ঘর বানাই আছো রব গাইছ আরম্ভ করছো ইটাতো আহি বেশি ইটা আর আমার ঘরটো দেখি আছো রব আমার এটা ঘর বানা আরম্ভ করছো রব এটো আগতে আমার পুরানা ঘর ইবাগে ভাখরি চাকরি আছে এটো পুরানা ঘর আর এতে এটা ঘর বানাই আছো ইটা বর্তমান এই আরম্ভ করছো ইটা আরসিসি ওই এগুলা হিল বেলা আনি থৈ দিছো এতে ইটা আনি থৈ দিয়া আছে একদম উল্টা পাল্টা হয়েছে গাইছ বস্তুগুলা একদম আর লেতরা ফেতরা হয়েছে উপায় নাই আর খরচর ঠিক হওয়ার পিছতে সব ঠিক হয়ে যাব গাইজ আমি ঘরে এই পালো ফাইনালি এই খেলা চাইছে আইপিএল কার কার খেলা আছে আজি মুম্বাই আর লখনউ ও আজি কাই জিতব মুম্বাই জিতবা লাগে পাঁচখান হারিলে জিরিয়েলি লখনউ জিতব দে গাইজ সবতে দে বাই বাই গাইছ বাই বাই জয় অসম